হে ভক্তসকল, থানখনি আৰু মোৰ বিষয়ে ভকতায়ে বহুতে জানিব বিচৰাত আজি অকণমান কওঁ। এয়া যে দেখিছা, এইখিনি মাটি হয়, বহুত দ মাটি আছিল আৰু এটা এয়া ডাঙৰ পুখুৰী আছিল। পুখুৰীটো লগতে মাটিও বহুত উঠাই ইমানখিনি পৰ্যায় আগবাঢ়িছে। থানখনি বহুত আই ভকতে কষ্ট কৰিলে, চৰিয়াই মাটি কঢ়িয়াই এইবিলাক ভকতায়ে আগবঢ়াই ইমানখিনি কৰিছে। আৰু ইয়াত ভাওনা, ৰাস, ভাগৱত আমাৰ ভকতাই মাজতেই এইখিনি যোনে যি পাৰে সহায় কৰি আমি আজি 20 বছৰে পাতি আহিছোঁ। আৰু এইটোও জনাওঁ যে মোক যে প্ৰভু মাতে, মই মাতিবলৈ কাউকে দিয়া নাই। মোক যোনে যি ভাগে মাতে তেনেকেই মই সন্তুষ্ট। ভগৱন্তই ভকতৰ ঘৰত সপোন দেখুৱাই ক'লে যে মই তেওঁৰ গাত আছোঁ আৰু মৰাক জীয়াই দিব পৰাজনেই হৈছে ভগৱান। গতিকে মেকুৰী আৰু কুকুৰ, ছাগলীক মৰিব লোৱাত জীৱদান দিয়া হ'ল। তাৰপিছতে কেইবাজন মানুহক ডাঙৰ অসুখৰ পৰা আৰু অন্যও জীৱদান দিয়া হ'ল। আৰু কোনোবাই মোক পুৰুষৰ ৰূপত দেখা পালে সপোনে দি থাকে। এতিয়া মোৰ চুৰিয়া, চাৰ্ট আৰু গেঞ্জিও উঠে। আৰু ৰাস পাতিব লোৱাৰ লগে লগে সপোনৰ মতে ঘিলাও থানৰ ভিতৰত দিলে, বাঁহী, নাঙল আৰু বস্ত্ৰ, অলংকাৰ, পাঘুৰি, ভূঞা বংশৰ আৰু আসন আৰু যিমান যি টিলিঙা, শংখ, জগন্নাথৰ অযোধ্যাৰ পৰা ৰাম ৰূপ দেখিলে শৰমানি দিলে। আৰু 8 এপ্ৰিলত জন্মদিন হ'ব বুলি ক'লে। তেতিয়া অনন্তৰ শয্যা আৰু শংখচক্ৰ গদা পদ্ম সোণৰে আঙুঠি ৰূপত আহিব বুলি ক'লে, কাপোৰৰ সৈতে সেইখিনিও দিলে। কৃষ্ণ বস্ত্ৰ, শংকৰ বস্ত্ৰ আৰু অষ্টপ্ৰকৃতিৰ মেখেলা চাদৰ আহিব বুলি ক'লে 8 যোৰ। সকলো এফালৰ পৰা ভগৱন্তই আনি দিলে। মই একো নাজানো মোৰ কি হৈছিল, কিন্তু মানুহেহে মোৰ গাত দেখা পাইছিল আৰু চমৎকাৰবোৰ দেখা পাইছিল ভক্ত আয়ে। আৰু ইয়ালৈ হাতী আহিব বুলি কৈছিল আৰু সেৱা কৰিব। হাতীও আহি ৰাইজৰ মাজত সেৱা কৰি কান্দি তেওঁ তেতিয়াহে ফল মূল খাইছিল। আৰু ৰাইজে বহুত চমৎকাৰ দেখিছিল আৰু কেনেকৈ কাৰ সমস্যা দূৰ কৰিছিল আৰু কোনটো সময়ত মোৰ কি হৈছিল, ওখ হৈছিলোঁ, চাপৰ হৈছিলোঁ, কৃষ্ণটো কি হৈছিল, মই সেইবোৰ একো নাজানো। গতিকেলৈ তোমালোকক জনালোঁ। তামোল পাণৰ 1 টকা, 10 টকা, 11 টকা বা কি কয় যোনে যি আগবঢ়াইছিল, মই সেয়াও নালাগে বুলি কৈছিলোঁ। তেতিয়া ভকতায়ে ক'লে, প্ৰভু আপুনি এয়াই তেল আনিব, কিবা এটাও কৰিব পাৰিব থানত। তেতিয়া সেয়া পইচা গোটাই আমেৰিকাৰ পৰাও ভক্তজনে দিলে, দেউৰ হয় মাহে মাহে। আৰু ইয়াৰ ভকতাইৰ মাজতে তোলা এইভাগে কৰিয়ে যোনে যেনেকৈ পাৰে দিয়ে। আমি ভাগৱত, ৰাস, ভাওনা এইবিলাক সকলো পাতি আহিছোঁ আৰু বহুত পাতিবলগীয়া আছে। গতিকেলৈ বহুত ক'বলগীয়াও আছে। থানখন ডিজাইনো মানে মোৰ চকু আগতে থাকে। এখন ভাগৱতত লিখা নাছিল বোলে আৰু কলিৰ শেষত আহে। গতিকেলৈ ইয়াৰ পৰা সেই নাটকৰ দ্বাৰা যিবোৰ বাণী কৈছে আৰু মোৰ মুখৰ পৰা ওলাই হৃদিস্থিত হৈ সেইখিনিয়ে হৈ আছে বুলি ভকত বৈষ্ণৱে বহুত আয়ে কয়। আৰু মোৰ আই ভকতষয়েহে ধৰি লওক জানে, মই বহুত নাজানো। গতিকে ইমানতে থৈছোঁ। তোমালোক সাৱধানে থাকি চলি ভগৱন্তক সন্তোষ কৰিবলৈহে চাবা, কিন্তু মানুহক অন্যায় অনীতি কৰি সন্তোষ কৰিবলৈ নাচাবা, বিপদ হ'ব। ওম শ্ৰী শ্ৰী বিষ্ণু প্ৰভু আৰতিৰ থান।